নমস্কাৰ ইউটিউব চেনেল গীতাৰ্থ কথনলৈ আপোনাক স্বাগতম জনাইছোঁ। শ্ৰীমদ ভগৱত গীতা এই গ্ৰন্থভাগীৰ এটি সৰল অনুবাদ আপোনাৰ সন্মুখত উপস্থাপন কৰিব বিচাৰিছোঁ। আহকচোন আমি এই শাস্ত্ৰভাগীৰ ভিতৰলৈ সোমাই যাওঁ। অথ দ্বিতীয় অধ্যায় শ্লোক সংখ্যা 58 यदा संहरते सायं कुर्मुङ्गानीव सर्वशः इन्द्रियाणीन्द्रियार्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता। সৰলাৰ্থ কাছই নিজৰ অংগ প্ৰত্যংগবিলাক যেনেকৈ কোচাই আনে তেনেকৈ যিজন পুৰুষে নিজৰ ইন্দ্ৰিয়বিলাকক ইন্দ্ৰিয়ৰ বিষয়সমূহৰ পৰা আঁতৰাই আনিব পাৰিছে তেওঁৰেই প্ৰজ্ঞা প্ৰতিষ্ঠিত হৈছে, তেওঁৱেই স্থিতপ্ৰজ্ঞ পুৰুষ। সৰল পদ্যভাঙনি। কুৰ্ম যেন মতে অংগ অবসংকুচিত কৰি আনে নিজ বৰ্মৰ ভিতৰে ইন্দ্ৰিয়ক বিষয়ৰ অন্তে সংহৰণ কৰে। প্ৰজ্ঞা প্ৰতিষ্ঠিত আছে তাৰে। শ্লোক ভাগৰ ব্যৱহাৰিক তাৎপৰ্য। আহকচোন এই তাৎপৰ্যইনো কি কয় আমি এবাৰ চাওঁ। আপুনি কাছৰ দৰে হওক। কাছক কোনোৱে খাব খুজিলে বা আক্ৰমণ কৰিব খুজিলে সি কি কৰে বাৰু? তাৰ মূৰটো, হাত আৰু ভৰিবোৰ চলঙৰ ভিতৰলৈ সুমুৱাই দিয়ে। তাৰ চলংখন সহজে ভাঙিব নোৱাৰি আন জন্তুৱেও নাখায়, ফলত কাছ ৰক্ষা পৰে। আপুনি যদি স্থিতপ্ৰজ্ঞ হ'ব খুজিছে তেনেহ'লে আপুনিও কাছৰ দৰে আচৰণ কৰিব লাগিব। কিন্তু কেনেকৈ কৰিব? আপোনাৰ জানো কাছৰ দৰে চলং আছে যে আপুনি হাত, ভৰি, মূৰ আদিবোৰ চলঙৰ ভিতৰলৈ ভৰাই দিব? কথাটো বুজি লওক। গতিকে পিছৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বুটামটো টিপি থ'ব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।